নমস্কাৰ বন্ধুসকল, মই আছোঁ আমাৰ দিহিং মথাউৰিৰ ওচৰত। আৰু দিহিং মথাউৰি মানে যিটো এতিয়া বানৰ মানে খহনীয়াৰ যিটো পৰিস্থিতি হৈছিলে, তাত আপোনালোকে চাব এটা বৃহৎ কেলেংকাৰী হৈছিল। মানে কেলেংকাৰীটো এনেকুৱা মানে শুনি নিজকে ভাল লগা নাই, মানে দেখি ভাল লগা নাই। আপোনালোকক মই দেখাইছোঁ আমাৰ কেলেংকাৰী যিটো হৈছে, মানে মথাউৰি যি বান্ধোনৰ ক্ষেত্ৰত মেৰামতিৰ ক্ষেত্ৰত যিটো মানে ডাঙৰ এটা মানে হেৰি কৰিছে, সেইটো মানে আশ্চৰ্যজনক। আপোনালোকক দেখালে আপোনালোকে ভাবিব সঁচাকৈ আজিকালি এনেকুৱা কাম কৰেনে মানুহে। মই আপোনাৰ ভিডিঅ'ত মই দেখাই দিছোঁ, আপোনালোকে চাব। মানে এনেকুৱা হৈছে চিটুৱেশ্যনটো, মানে মথাউৰিত মানে যিটো মানে আৰু এটা যিটো মথাউৰি মেৰামতিৰ ক্ষেত্ৰত যিটো বস্তা আমাৰ পেকিং দিছে আমাৰ বেগত বেগত যিটো পেকিং কৰি মাটি পেকিং কৰি দিছে, তাত মানে এনেকুৱা মানে বেগত মাটি ভৰোৱা নাই, বস্তাই ভৰাই মানে এইটো মানে এটা মানে ঠিকাদাৰখিনি মানে কাম কৰি আছে, ঠিকাদাৰগিৰি মানে কাম কৰি আছে। মানে শুনিলে মানে আপোনালোকে দেখিলে আচৰিত লাগিব। মই দেখাই আছোঁ আপোনাৰ ভিডিঅ'টো, আপোনালোকে চাব ভিডিঅ'টো। মানে আপোনালোকে পাৰিলে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এনেকুৱা মানে কাম যাতে ইমান মানে এনেকুৱা ধৰণৰ এটা কাম মানে মানুহক যাতে কৰিব বিচাৰিছে, এইটো যাতে কেতিয়াও হ'ব নালাগে। আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। মই আপোনাক কৈছোঁ যাতে এই আমাৰ গভৰ্ণমেণ্টে জানে, গম পাওক, ঠিকাদাৰকেইটা গম পাওক যে এইটো এটা মানে বৃহৎ কেলেংকাৰীত মানে পৰিণত হ'বলৈ গৈ আছে, হৈছে অলৰেডি। মানে চাব, বেগত মানে মাটি নোলাই বস্তা ওলাইছে। মানে আপোনালোকে 28টা এটা বেগত বস্তা ওলাইছে। আপুনি চাওক, মই ভিডিঅ'টো আপোনাক দেখাই দিছোঁ, আপোনালোকে চাই ল'ব দেই। এইটোৱে দিহিং নদী মথাউৰি বান্ধ দিছে আৰু দিহিং নদী বান্ধ দিছে। তুমি নিজে মাৰি দিয়ে ফটোটো, তেতিয়া গম পাই যাবা। এইখিনি ইমান জনসাধাৰণে ভয় কৰি থাকে এইটো মথাউৰিৰ কাৰণে, আৰু এইবোৰ কাম কৰিছে। কাম কৰিলে কেনেকৈ হ'ব? চব খুলিব লাগিব, এইবোৰ খোলা ব্যৱস্থা কৰিব লাগিব। ইয়াত 15টামান আছে বস্তাই বস্তা। কাম কৰিছে এইখিনি বস্তা যদি ভৰোৱা হ'লে সিহঁতে কিমান কৰিব পাৰিলেহেঁতেন। কিমান ক'ব এইখিনি কিমান আছে নিজে জানিব। এই আপোনাৰ এতিয়া দেখিলে নহয়, দেখি চাওক, আপোনাৰ অনুভৱ কৰক, আপোনাৰ কেনেকুৱা ধৰণৰ এটা মানে কেলেংকাৰী হৈছে চাওক। আৰু ভিডিঅ'কেইটা চাওক, মান পাইছে। আৰু আমাৰ তাত যিকেইজন মহৰী আছে, মানে মহৰীকেইজনে মানে তাত কি কৰিছিলে মানে সেইটো মানে তেখেতে কাম কৰা আমাৰ মহৰীকেইজনে ক'ত আছিলে মানে। আৰু স্থানীয় আমাৰ যিজন ঠিকাদাৰ আছে, তেখেতেও ধৰক অলপ সজাগতা হ'ব লাগে এইটো ক্ষেত্ৰত। সম্পূৰ্ণৰূপে তেখেতৰ দায়িত্ব আছে। এখন মানে ধৰক থাৰা সমষ্টিৰ লগত জড়িত এটা মানে মথাউৰি, যিটো মথাউৰি নেকি নহওক বা আমি হ'বলৈ বিচৰা নাই। যদি ইনকেছ কিবা এটা হৈ যায়, তো কিমান মানুহ মানে জনসাধাৰণ মানে কিমান ধৰণৰ খেতি বাতিটো আপোনাৰ ধৰক এইটো ক্ষতি হ'লে ভূমিহীন কিমান হ'ব, আপুনি নিজে ভাবক। এনেকুৱা এটা যেনে মানে সুঁতি হোৱা যে এটা সম্ভাৱনা আছে। আমি ৰাইজে কিমান ভয় কৰিছোঁ মানে এনেকুৱা এটা নহওক ভৱিষ্যতে। তাকে আপোনাৰ ভিডিঅ'কেইটা চাই জনাওক, মানে কি আপোনালোকক কমেণ্ট জনাব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰকচোন গোটেই যাতে আমাৰ অসমৰ ৰাইজে জানক এই পৰিস্থিতিবোৰ যাতে মথাউৰিত যে আজি যে হৈছে বুলি নহয়, আজি কত আগৰ পৰা হৈ আছে, কিন্তু মানুহে তাক মানে একচুৱেলি গুৰুত্ব নিদিয়ে। আজি এই ভিডিঅ'টো দিয়ক, গম পাওক মানে ইয়াত কি ধৰণৰ কাম হৈ আছে মানে। ঠিক আছে দিয়ক, ধন্যবাদ।